জিলাৰ পৰা আহিছে। কলগাছিয়া স্পোর্টস ক্লাবৰ উদ্যোগত ৰাজ্যিক ভিত্তিক হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা আজি 10 জানুৱাৰী আমি অনুষ্ঠিত কৰিব ওলাইছোঁ। আমাৰ এই কলগাছিয়া ভিতৰীয়া অঞ্চলৰ পৰা যাতে আমাৰ যিসকল খেলুৱৈ এই অঞ্চলৰ পৰা ভাল খেলুৱৈ আছে, এই খেলুৱৈসকল ভাল স্থান পোৱা নাই, কাৰণ তেওঁলোকক ভাল স্থানৰ পথ দেখুৱাই দিব পৰা নাই। আমি এইখন ক্লাবৰ পৰা, কলগাছিয়া স্পোৰ্টছ ক্লাবৰ পৰা আমি সেই খেলুৱৈসকলক আমি ভাল স্থানলৈ লৈ যাবলৈ সহায় কৰিব বিচাৰিছোঁ। আৰু আজি এই খেলখন ষ্টেট লেভেল হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা আমি আজি অনুষ্ঠিত কৰিম। উদ্বোধন কৰিব উদ্বোধকদ্বয় দেলোৱাৰ হুছাইন ছাৰ, অৱসৰপ্ৰাপ্ত সঞ্চালক, অসম উচ্চ শিক্ষা। উপস্থিতিত আজি এই মাৰাথন দৌৰখন উদ্বোধন কৰা হ'ব। অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰাই আমাৰ ইয়াত খেলুৱৈসকল আহিছে, প্ৰায় 95 জন হ'ব। আমাৰ কলগাছিয়া চকৰ পৰা ৰূপসী হাইস্কুল যাব আৰু আহিব। মই বৰ্তমান গুৱাহাটীৰ পৰা আহিছোঁ। মোৰ ঘৰ লখিমপুৰ ঢকুৱাখানা। বৰ্তমান মাৰাথনটো খেলি ভালেই লাগিছে, হাফ মাৰাথন। মোৰ লগৰ বন্ধু দুজনমান আছে ইয়াৰে কলগাছিয়াৰ হয়, তেওঁলোকে মোক ইয়াত খেলিবৰ বাবে ইনভাইট কৰিছিলে। সেইবাবে তেখেতলোকৰ অনুৰোধ ৰক্ষা কৰি মই আহিছিলোঁ পাৰ্টিচিপেট কৰিবৰ কাৰণে। বৰ্তমান বহুত জিলাৰ পৰা বহুত কেণ্ডিডেট আহিছিলে ইয়াত পাৰ্টিচিপেট কৰিবৰ কাৰণে। কিমান স্থান পাইছে আপুনি? তাৰ ভিতৰত মই প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ, গতিকে মোৰ বহুত ভাল লাগিছে। গতিকে ইয়াত মাৰাথনটো আয়োজন কৰা সকলো বিষয়ববীয়াকে মই ধন্যবাদ জনাইছোঁ। মই আগন্তুক অসম পুলিচৰ যি ইণ্টাৰভিউ আহি আছে তাৰ বাবে মই প্ৰস্তুতি চলাই আছোঁ, নাজানো কি হয়। গতিকে মোৰ ফালৰ পৰা মই সাধ্য অনুসাৰে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ।